নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা ক্ৰিস্পি কুটুলি পিঠা বা জোন পিঠাৰ ৰেচিপি দেখাম বুলি ভাবিছোঁ। আৰু ইয়াৰে এটা আপোনালোকক ভাঙি দেখাইছোঁ এয়া। আৰু ইয়াৰ বাবে মই লৈছোঁ 1 কাপ ময়দা, 1 কাপ চুজি আৰু অলপ বেকিং পাউডাৰ। আৰু এতিয়া মই চুজি কাপ আৰু ময়দা মিক্স কৰি লৈছোঁ। আৰু ইয়াতে বেকিংও দি দিছোঁ। আৰু ইয়াতে অলপ পৰিমাণৰ নিমখ দি দিছোঁ। আৰু অলপ চেনি ইয়াতে এড কৰিছোঁ। লগতে এড কৰিছোঁ ক'লা জিৰা দুটামান। আৰু ইয়াতে যিটো কাপত ময়দা আৰু চুজি লৈছিলোঁ আৰু সেইটো কাপৰ 4 ভাগৰ 3 ভাগ পানী লৈ লৈছোঁ। আৰু এয়া ভালদৰে মিক্স কৰি দিছোঁ। আৰু মন কৰিব মই পানীবোৰ একেলগতে দিয়া নাই, আধা আধাকৈ অলপ অলপকৈ দি আছোঁ। গোটেইখিনি একেলগতে পানী দি ল'লে ডোটো যথেষ্ট কোমল হৈ পৰে, সেইবাবে মই অলপ অলপকৈ এড কৰি দিছোঁ। আৰু এইটো ভালদৰে মিক্স কৰি দিছোঁ আৰু অলপ মঠাৰ দৰে কৰি দিছোঁ। আৰু এইটো বৰ বেছি কোমল হ'ব নালাগিব, যিহেতু মই এইটো ক্ৰিস্পি বনাম, সেইকাৰণে অলপ টান হৈ থাকিব লাগিব। আৰু এইটো ভালদৰে চুজিয়ে পানী শুহি লোৱালৈ আমি ঢাকি ৰাখি দিছোঁ। আৰু এয়া লৈছোঁ তিল অলপ আৰু অলপ চেনি লৈছোঁ। আৰু তিলবোৰ ভালদৰে ধুই লৈছোঁ। ধুই লোৱাৰ পাছত এয়া এখন কেৰাহী গৰম হ'বলৈ দি ইয়াতে তিলবোৰ ভাজিবলৈ লৈছোঁ। তিলবোৰ সঘনাই লৰোৱাব যাতে এইবোৰ পুৰি নাযায়। অলপ সময় ভাজাৰ পিছত দেখিব তিলবোৰ ফুটিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ পৰা এটা তিলৰ গোন্ধ ওলায়। আৰু তিলবোৰ যেতিয়া ফুটিবলৈ আৰম্ভ কৰিলে তেতিয়া মই ইয়াতে চেনি কাপ দি দিছোঁ। আৰু খুব সঘনাই লৰোৱাই দিছোঁ যাতে পুৰি নাযায়। আৰু ইয়াত দেখিছে চেনিবোৰ গলিবলৈ আৰম্ভ কৰিছে। চেনিবোৰ যেতিয়া গলিবলৈ আৰম্ভ কৰিলে এয়া মই কাঁহী এখনত কাঢ়ি থলোঁ। এতিয়া মই ৰাখি থোৱা ডোটো ভালদৰে আকৌ এবাৰ মঠি লৈছোঁ। এইবাৰ ইয়াৰে এটা সৰু লাডু বনাই ৰুটি আকাৰে বেলিছোঁ। ৰুটিখন বৰ বেছি ডাঠ নকৰিব, বৰ বেছি পাতলো নকৰিব। আৰু ৰুটিখন বেলি হোৱাৰ পাছত মই এনেদৰে গোল আকাৰত ৰুটিখন কাটি লৈছোঁ। আৰু এয়া তিলবোৰ ঠাণ্ডা হৈ যোৱাৰ পাছত অলপ গোটা হৈ যায়, আৰু সেয়েহে মই এয়া অলপ গুড়া কৰি লৈছোঁ। আৰু এবাৰ এখন ৰুটি লৈছোঁ আৰু ইয়াতে মই এয়া ভাজি ৰখা তিলবোৰ অলপ দি দিছোঁ। ইয়াতে আপোনালোকে ভজা নাৰিকলো দিব পাৰে, মোৰ ওচৰত নাছিল বাবে নিদিলোঁ। তিলৰ পুৰ দিয়াৰ পিছত এইবাৰ মই এই দুখন এনেদৰে ভাজ কৰি দিছোঁ জোনৰ আকৃতিত। মিশ্ৰণটো বৰ বেছিও নিদিব, নহ'লে পিঠা বনোৱাত যথেষ্ট অসুবিধা হয়। আৰু এনেদৰে কাষটো হেঁচি হেঁচি দিছোঁ যাতে কাষটো পাতল হৈ যায় আৰু সিজিবলৈ সুবিধা হয়। আৰু এইটো কাষটো চেপি লোৱাৰ পিছত আৰু এনেকুৱা চেপত দিছোঁ। আপোনালোকে ভালদৰে চাই লওক কেনেদৰে কৰিছোঁ মই। আৰু এনেদৰে চেপ দিয়াৰ পাছত এইটো প্ৰায় মোৰ হৈ গৈছে।
দেখিছে আৰু এখন বনাই দেখাইছোঁ আপোনালোকক যিসকলে কাহটো বনাবলৈ অলপ অসুবিধা পায় তেওঁলোকে প্ৰথমতে এনেদৰে কৰি ল'ব আৰু একেবাৰে শেষৰ মূৰৰ পৰা এনেদৰে হেঁচি আহিব আৰু তেতিয়া খুব সহজ হয় বনাবলৈ আৰু এইটো মই লাহে লাহে দেখাবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকে বুজি পায় এই চেপটো কেনেদৰে বনোৱা হৈছে দুটামান পিঠা বনোৱাৰ পিছত লাহে লাহে ভাল হৈ আহিব প্ৰথমতে হয়তো বেয়া হ'বও পাৰে চেপটো কাৰোবাৰ এইবাৰ এখন কেৰাহীত ৰিফাইন তেল গৰম হ'বলৈ দি ইয়াতে মই পিঠাবোৰ দি দিছোঁ আৰু অলপ সময় মূৰে মূৰে এনেদৰে ইলুটি কৰি দিছোঁ আৰু অলপ পাছত দেখিছোঁ এয়া ৰঙচুৱা পৰিছে আৰু যেতিয়া ৰঙচুৱা পৰিল আৰু অলপ সিজা যেন অনুমান হ'ল তেতিয়া মই এইবোৰ কাঢ়ি থৈছোঁ আৰু কাঢ়োতে মন কৰিব এখন পেপাৰ এনেদৰে দি ল'ব যাতে তেলবোৰ শুহি লয় এইবাৰ মই সৰহকৈ আপোনালোকক ভাজি দেখাইছোঁ দুটামান আৰু এয়া মোৰ হৈ গৈছে ক্ৰিস্পি সুতুলি পিঠা বা জোন পিঠা এবাৰ আপোনালোকে ট্ৰাই কৰি চাব বনাই এবিধ পিঠা আপোনালোকে খুব সহজতে বনাব পাৰে আৰু 2-3 দিনলৈ বনাই ৰাখি থ'ব পাৰে ভাল হৈ থাকে আৰু ধন্যবাদ